what's up guys? Welcome back to my YouTube channel. তো আমি ফাইনেলি দাৰ্জিলিং পালোঁ এতিয়া দাৰ্জিলিঙৰ আমি এতিয়া গৈ আছোঁ জু মানে আমি ৰুমত সোমালোঁ ৰুমৰ পৰা আহি ব্ৰেকফাষ্ট কৰিলোঁ লাঞ্চ কৰিলোঁ কৰি পেলাই এতিয়া আমি গৈ আছোঁ জু তো ইয়াৰ পৰা আমি চাৰ্চ কৰিলোঁ প্ৰায় 15 মিনিট 16 মিনিটমান হ'ব 20 মিনিটমান হ'ব বুলি কৈছে 20 মিনিটছমান হ'ব আৰু তো আমি এতিয়া জু গৈ আছোঁ তো আহক খাব জুত কেনেকুৱা দাৰ্জিলিঙৰ কি আৰু বহুত ঠাণ্ডা এতিয়া আমি চিগাৰেট পিন্ধি বহুত ঠাণ্ডা মানে বিচনাকেইখন যে মানে অৱস্থা নাই শুবলৈ এনেকৈ শুওঁ ৰাতি সেইটোৱে ভাবি আছোঁ দেখাম দিয়ক আপোনালোকক বহুত ঠাণ্ডা তো এতিয়া গৈ আছোঁ জু তো আপোনালোকে চাই থাকক লেটছ বিগিন দাস লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' চাওক আমি জুলৈ আহি থাকোঁ এইটো বিৰাট ধুনীয়াকৈ দিয়ে আই লাভ দাৰ্জিলিং দাৰ্জিলিং এটা এটা মজাকে বনাই দিছে কি ভাল লাগিছে ফটো চা ফটো উঠিবৰ কাৰণে মজা হয় কিন্তু ফটো পিছত উঠিম এতিয়া বৰ্তমান আমি জুলৈ গৈছোঁ গাড়ী এটা চাওক এটা এটা চাৰ্চ হয় এইটো চেণ্ট এণ্ড্ৰিউ চাৰ্চ এইটো কোৱা কি কৈছা এই আমি এইফালে গৈ আছোঁ দাৰ্জিলিং মল ক'ত আছে এইটো দাৰ্জিলিং মল মানে সেইটো আমি যিটো চাই আহিছিলোঁ সেইটোৱে চাগে সেইটোৱে দাৰ্জিলিং মল আৰু এইটো হৈছে হেৰি টেৰিটৰিয়েল এডমিনিষ্ট্ৰেশ্যন ভৱন কিবা গোৰ্খা ভৱন ৰংমঞ্চা ভৱন এই কিবা মানে মেমৰিয়েল আৰু নেপালীবোৰ কিবা এনেকুৱা হয় আৰু কোৱা আহি আছোঁ আৰু 1 কিলোমিটাৰ আছে ফাইনেলি পাইছোঁহি আৰু অলপ আছে বেছি দূৰ নহয় আমি যোনখিনি জেগাৰ পৰা আছোঁ তাৰ পৰা প্ৰায় 15 মিনিটৰ ৰাস্তা হয় 15 মিনিটমান লাগে আৰু 15 মিনিটৰ ৰাস্তা হয় তো আহি আছোঁ জুলৈ চাই থাকক চাই থাকক আপোনালোকে মিউজিক দি দিম এইখিনি তো আহি পাইছোঁহি ফাইনেলি তো এইটো ৰাস্তা হয় এইফালে এইটো টাৰ্ণিংটো ঘূৰি যাম পাইছোঁহি দাৰ্জিলিং सुपरिटेंडेंट पुलिस ऑफ दार्जिलिंग मतलब नज़ारा ही कुछ और है क्या व्यू है वाओ এইখিনি তলৰ ভিউ হয় वाओ दिस इज नेक्स्ट लेवल এইটো দাৰ্জিলিং মানে আপোনাৰ জুলৈ আহি থাকোঁতে পালোঁ এইটো অফিচ অফ দ্য সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ দাৰ্জিলিং তো গৈ আছোঁ মানে ইহঁত মানে ঘৰবোৰ আল্টিমেট ঘৰ হয় দাৰ্জিলিং হওক মানে শ্বিলং হয় একদম ছেইম চাইজৰ ঘৰবোৰ দেখি বিৰাট ধুনীয়া লাগে নামি আহি আছোঁ ভাল লাগিছে মানে তললৈ আহি আছোঁতো যেতিয়া ওপৰলৈ উঠি যাম তেতিয়া হালত বেয়া হৈ যাব তেতিয়া গাড়ী এখন লৈ আহিব লাগিব উপায় নাই আৰু এতিয়া আহোঁতে খোজকাঢ়ি আহিছোঁ তো ওপৰলৈ আহোঁতে তো ওপৰলৈ চাওক আপোনাৰ ৰাস্তা তেতিয়া ভিউটো চাওক ভিউ ৱাও মজা হৈছে এইফালৰ পৰা আহি আছিলে ৰিক্সত মানে এইটো হয় নেকি ন এইটো আছে নেকি চোৱা এইটো চাওক ৰাস্তা এয়া চাওক কোনফালৰ পৰা আহিছোঁ গোটেইটা জেগা দেখা পায় এইফালেদি কোৱা কিবা আমাৰ গৈ আছে আৰু নামি আহোঁতে নামি আহিলোঁ ওপৰলৈ উঠি গাড়ী এখন লৈ যাব লাগিব আৰু কোৱা পাইছোঁহি আৰু অলপ আছে আৰু কিমান দূৰ আছে ন 5 মিনিট আৰু 5 মিনিট লাগিব আহে
অলপ আহিব লাগে, বহুত আহিব লাগে দেই। 10 মিনিট নাই। গাড়ীটো যাওঁতেতো মানে গাড়ী লৈ যাব লাগিব, কাৰণ বহুত ওপৰলৈ উঠিব লাগিব। আমি বহুত তললৈ নামি আহিলোঁ, খোজকাঢ়ি আহি থকাৰ কাৰণে গম পোৱা নাই। তো যেতিয়া নামি আহিম বাকী উঠি মানে ওপৰলৈ যাম, তেতিয়া গাড়ী লৈ যাব লাগিব। মানে কি ওপৰলৈ উঠিব খালত খাব হ'ল। অলৰেডি আমাৰ যেতিয়া আমি মানে হোটেলত গৈছিলোঁ, হোটেলত যাওঁতে আমাৰ সেইটো অৱস্থা হৈছিল, সেই অৱস্থা হৈছে। বহুত অসুবিধা আছে, মানে হোটেলটো পূৰা এনেকুৱা হয়, দিগদাৰ হৈছে। তো আপোনালোকে আগৰ ব্লগটো দেখা পাইছেই। বলক এতিয়া অকণমান মানে ৰেষ্ট কৰিছোঁ আৰু অকণমান। টিকেট কাউণ্টাৰ যাব লাগিব, টিকেট কাউণ্টাৰত গৈ আমি টিকেট ল'ব লাগিব। তো এইটো লিখা আছে পদ্মাজা নাইডু হিমালয়া জুলজিকেল পাৰ্ক। পদ্মাজা নাইডু হিমালয়া জুলজিকেল পাৰ্ক। তো আমি টিকেট কাটিব লাগিব, যাব লাগিব কাউণ্টাৰ তাত। তাত নহয় এনেকৈ টিকেট কাউণ্টাৰ তাত হয়। এটা জু ভিতৰত জু কি পদ্মালজিকেল জু পাৰ্ক ন, এনেকৈ আছে ইয়াতে কি কি আছে? ব্লেক বিয়াৰ, ৰেড পাণ্ডা। চাওঁগৈ বলক। য়েছ, সেইটো চাওক, প'জ দি আছে। ভালকৈ প'জ দি আছে, চাওক প'জ দি আছে। এইটো অৰিজিনেল হয়, প'জ দিয়ে। অলপ প'জ দি আছে। আলুৱে এইটো ফাইনেলি আপোনালোকে জু গোটেইখিনি দেখা পালে। তো দাৰ্জিলিঙৰ জু মানে আপোনাৰ তাত যিমান বস্তু আছে, বৰ ধুনীয়া বস্তু কিছুমান আছে নেদেখা বস্তু। ব্লেক পেন্থাৰ, ৱল্ফ, এনেকৈ বহুত কি আছে জু আপোনালোকে দেখা পাইছে গোটেইখিনি। তো ইমানেই আছিলে জুৰ, যিমানখিনি পাৰোঁ চেষ্টা কৰিলোঁ দেখাবলৈ জুৰ যিমানখিনি। আৰু এইটো হৈছে ভালুক, অলপ আগত আপোনালোকে দেখাইছিলোঁ, ফটো পূৰা প'জ দি আছিলে। তো এইটো ইমানে আছিলে আজি ব্লগটো। তো নেক্সট আৰু ব্লগ আহি আছে। তো দাৰ্জিলিঙৰ তো যিমান পাৰোঁ মই চেষ্টা কৰিম দি যাবলৈ। তো আজিলৈ ইমানতে। তো যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'টো। তো আৰু অতি সোনকালে নেক্সট আৰু কিবা বহুত ব্লগ আহিছে, দাৰ্জিলিঙৰ কিছুমান জেগা আছে আমি যাবলগীয়া। তো ব্লগ টিল দেন টাটা, বাই বাই।